PM কিষাণৰ নতুন আপডেট। PM কিষাণ আঁচনিৰ ইতিহাস। ভাৰত চৰকাৰৰ উদ্যোগ প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনাৰ PM কিষাণ যোজনালৈ কৰে ন্যূনতম আয়ৰ সহায়ত 50 টকা পৰ্যন্ত প্ৰদান কৰা হয়। প্ৰতি বছৰে সকলো ক্ষুদ্ৰ আৰু প্ৰান্তীয় কৃষকলৈ 6,000 টকা। PM কিষাণ যোজনাৰ আঁচনিৰ দ্বাৰা 50 লাখ টকাৰ আৰ্থিক সুবিধা প্ৰদান কৰা হয়। সকলো মাটিদাৰ কৃষকৰ পৰিয়াললৈ বছৰি 6,000 টকা দিব। এই ধনৰাশি 50 লাখ টকাৰ তিনিটা সমান কিস্তিত প্ৰদান কৰিব লাগিব। প্ৰতি 4 মাহৰ মূৰে মূৰে 2,000 টকাকৈ। প্ৰধানমন্ত্ৰী কিষাণ যোজনাৰ উদ্দেশ্যে কৃষি বাৰ্ড অৰ্থনীতিৰ এক গুৰুত্বপূৰ্ণ অংশ আৰু কৃষকসকলৰ সমাজৰ অন্যতম মূল শ্ৰেণী। কিন্তু দেশৰ নগৰ আৰু গ্ৰাম্য অঞ্চলৰ মাজত প্ৰচলিত আৰ্থ সামাজিক বৈষম্যৰ বাবে কৃষক সম্প্ৰদায়সমূহে প্ৰায়ে আৰ্থিক সমৃদ্ধিৰ সৈতে যুঁজি আহিছে। স্বাধীনতাৰ পিছৰে পৰা ভাৰত জনসংখ্যাৰ অধিক উল্লেখযোগ্য অংশৰ এই বিষয়টোৱে জৰুলা কৰি আহিছে। কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে এনে সম্প্ৰদায়ক উন্নতি কৰাৰ উদ্দেশ্যে কেইবাটাও পদক্ষেপৰ জৰিয়তে এই সামাজিক আৰু অৰ্থনৈতিক উদ্বেগত মোকাবিলা কৰিবলৈ অদম্য প্ৰচেষ্টা চলাইছে। এই সম্প্ৰদায়সমূহৰ সহায়ৰ বাবে ভাৰত চৰকাৰে 2018 চনৰ প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনা আৰম্ভ কৰিছিল। ভাৰত চৰকাৰে এই আঁচনিৰ অধীনত 9 আগষ্ট 2020 কষ্ট 3 কিস্তি মুকলি কৰাৰ প্ৰায় 8.5 কোটি কৃষকৰ হাতত আগবঢ়ায়। ইয়াৰ লক্ষ্য অনুসৰি এই পদক্ষেপৰ লক্ষ্য হৈছে ভাৰতৰ প্ৰায় 12.5 কোটি কৃষকসকলক প্ৰান্তীয় বা সৰু কৃষকক উপকৃত কৰা। নিউজ ডেস্ক ৰিপোৰ্ট, নিউজ পেপাৰ আছাম।